নমস্কাৰ। আজিও ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি ওলালোঁ গুৱাহাটীলৈকে। এয়া আহি শৰাইঘাট ব্ৰিজ পাত। এতিয়া গুৱাহাটীত কিয় আহিলোঁ কথাখিনি জনাই থওঁচোন। আজি মাৰ কিছুদিনৰ পৰা কিবা এটা বেমাৰ হৈ আছে, তাকে বোলো GMCHত নি পেলাই এবাৰ দেখি লৈ আহোঁ। এতিয়া যাই আছোঁ ৰচোন বাৰু। এয়া আহি GMCH পালোঁ আহি না। এতিয়া ধুনীয়াকৈ কাগজ পত্ৰ কৰি মাক আগতে ডক্টৰক দেখালোঁ। তাৰপিছত কি হয় ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু। আজি কিন্তু কিছু লাইন পাতিছোঁ আৰু লাইন পাতিয়ে থাকিব লাগে চবতে। এইবাৰ আমি ডেণ্টেললৈকে আহিলোঁ। তাইৰ দাঁতৰ কিবা অকণমান প্ৰব্লেম হৈ আছে, তাকে এই সুবিধাতে দেখাইও যাওঁ। কিবা কৰিব লাগে যদি কৰোঁ। দাঁতকেইটা উঘলি দিবা তাৰমানে আকৌ এই হেৰি প্লাষ্টিকৰ লগাই দিম, হাতীৰ লগাই দিম। হাতীৰ মানুহটো হাতীৰ নিচিনা, দাঁতকেইটাও হাতীৰ নিচিনা লগাই দিম। এই আমি ডেণ্টেল পালোঁ আহি, তাক বাৰু দেখাই লওঁ। হস্পিটেলৰ কামখিনি প্ৰায় সমাপ্ত হ'ল, আকৌ একদিন আহিব লাগিব। এইখিনিতে বহুত দিনৰ এটা আশা আছিলে, এই আখল ঘৰত ভাত খোৱা। আহিলোঁ, ধুনীয়াকৈ খালোঁ। এয়া গুৱাহাটীৰ পৰা বাহিৰে আহি এই ড্ৰেছটো কৰিলোঁ আৰু মুখত এয়া দাড়িখিনি এইখিনি কাটি এইখিনি ৰাখি দিলা। এনেকৈ এতিয়া নাটকত উঠিব লাগিব আৰু কিছু সময় পিছতে নাটক কৰিম। গতিকে আপোনালোকে চাই থাকক, মই দেখাব পাৰোঁ নেকি অকণমান চাম। মই কিবা এটা হ'ম বাৰু, ৰাইজে গম পাব, কালিলৈকে গম পাব। এইফালে চাউণ্ডতো অৱনী আৰু লাইটতো অৱনীদা, গতিকে দুটা অৱনীদা লৈ লাগিছে। আজি আৰু অৱনীহে অৱনী আৰু এতিয়া বাকীখিনি আপোনালোকক দেখাই থাকিম, চাই থাকিম। এতিয়া আমি আজি যিখন নাটক হ'বলৈ গৈ আছে কিনাৰাম বেচাৰাম, এই নাটকখনৰ পৰিচালক যুগল চহৰীয়া আমাৰ মাজত আছে। তেখেতৰ পৰা নাটকখনৰ বিষয়ে দুই এষাৰ শুনিব বিচাৰিছোঁ। নাটকখনৰ বিষয়ে, নাটকখন খুব ভাল নাটক, কিন্তু আমি এনেকুৱা ধৰণৰ এটা পৰ্যায়ত পৰিলোঁ। নাটক আচলতে এনেকুৱাকৈ কৰিব নাপায়। মোৰ জীৱনত এইটো এটা, মই যিমান দিন নাটক কৰি আহিছোঁ, এই বছৰত মানে এই বছৰকেইটাত মোক এনেকুৱা ধৰণৰ প্ৰলোভন আছিল। ৰাইজে এই ক্ষেত্ৰত মোক ক্ষমা কৰিব, যিহেতু অতি কম সময়ত মই এই নাটকখন হাতত লৈছোঁ। প্ৰায় এসপ্তাহ সময়ৰ ভিতৰত উলিয়াব লগা হৈছে, গতিকে যথেষ্ট খুঁটিনাটি থাকিব। কিন্তু এনেকুৱা এটা সমস্যাত পৰিছোঁ যে নাটকখন কৰিবই লাগে। সমস্যাটো এনেকুৱা যে যিটো হলত আজি কৰিব ওলাইছোঁ, এই শ্বহীদ ভৱনটিৰ নাটকৰ কাৰণে গ্ৰহণযোগ্য ভৱিষ্যতে হ'ব নে নাই, কি আমাৰ অসুবিধা থাকিব পাৰে, এই ধৰণৰ কথাটো এটা পৰিষ্কাৰ হ'ব বুলি তেওঁলোকে পৰীক্ষামূলক এটা শ্ব' এটা হ'ব। ধন্যবাদ জনাইছোঁ। আচলতে নাটকখন চাবলৈ সকলো আহক, আমি তাকে আশা কৰিছোঁ। ভিডিঅ'টো দিয়া মানে নাটকখন হৈ যাব। মই যিমানখিনি পাৰোঁ অলপ ক্লিপ মই দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাবৰ কাৰণে, যিয়ে আজি চাবলৈ নাহে তাৰ কাৰণে। কথাটো হ'ল এটা পৰীক্ষামূলক এখন নাটক হ'ব। একদম ব্যয়বহুল প্ৰস্তুতিৰে আমি নাটকখন কৰিবলৈ ওলোৱা নাই, মাত্ৰ এসপ্তাহৰ প্ৰস্তুতি লৈ পেলাই নাটকখন কৰিবলৈ ওলাইছোঁ, যাতে এই হলটোৱে আগন্তুক দিনত কি ৰকমৰ ৰূপ ল'ব পাৰে, নাটক কৰিব পৰা হয় নে নহয় তাক লৈ এটা চিন্তা চৰ্চা কৰা গৈছে। সেইকাৰণেহে নাটকখন কৰা হ'ব। গতিকে পিছলৈকে ভিডিঅ'টো চাই থাকক।
সকলোৱে ভিডিঅ'টি চাই থকাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আগলৈকেও এই ধৰণে আমাৰ ভিডিঅ' চাই থাকিব বুলি আশা কৰিলোঁ।